মানে ভক্ষণ কৰি আছে এতিয়া ধুনীয়া সজাইছে এটা যাওঁতে সেইটা পাৰিব স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ তো আজি আমি আহিছোঁ ৰহাত পূজা চাবলৈ আৰু ৰহাত পূজা মানুহৰ ভিৰটো চাওক তো কিমান মানুহ আহিছে ইয়াত পূজা চাবৰ কাৰণে পূজা বুলি ক'লে পূজা মণ্ডপৰ লগতে অন্যতম আকৰ্ষণৰ বিন্দু হয় দোকান বজাব আৰু এই দোকান বজাবোৰ সাধাৰণতে ভিৰ দেখা যায় মাইকী মানুহ ছোৱালী মানুহবোৰৰ তো পূজা বুলি ক'লে সাধাৰণতে মনলৈ অহা মিঠাইটো হৈছে জিলেপি আৰু জিলেপি পূজা বতৰত সকলোৱে কিনে সকলোৱে খায় আপোনালোকে জিলেপি খাই কেনেকুৱা পায় ভাল পায় নে বেয়া পায় জনাব কমেণ্টত মই কিন্তু জিলেপি ভাল পোৱা বেয়া পোৱা মাজতে থাকে দোকানখন দেখা পোৱা গৈছে মাইকী মানুহ ছোৱালী মানুহ গোটেই দোকানখন ঘিৰি ৰাখিছে এই মাইকী মানুহ ছোৱালী মানুহ আকৰ্ষণৰ কেন্দ্ৰ গোটেই দোকানটো এটা বল এটা বেলুন কিনিবৰ কাৰণে এখন দোকান সোমালো আৰু দোকানখন পুৰা পূজা বস্তুৱে ভৰ্তি কৰি দিছে সৰু ল'ৰা ছোৱালী আৰু মাইকী মানুহৰ বস্তুৱে পুৰা ভৰ্তি আছে আৰু পুতলা বহুত আছে ছোৱালী মানুহৰ কাৰণে যিহেতু ছোৱালী মানুহে পুতলা বস্তুটো বিশেষকৈ ভাল পায় বহুত বেছিয়ে মানুহ আছে এইবাৰ মানে নৱমীৰ দিনাখন বহুত বেছি মানুহ হৈছে আৰু পূজা চাবলৈ অহা মানে মানুহ চাবলৈ অহা হয় তো বহুত বিভিন্ন ধৰণৰ মানুহ দেখা পোৱা যায় বিভিন্ন ধৰণৰ মানুহ মানে কি হয় মানুহে চব একেই কিন্তু মানুহবিলাকৰ সাজ পোছাকবোৰ দেখিও কেতিয়াবা ভাল লাগে পূজা বুলি প্ৰথম চিন্তা কৰিয়ে খাওঁ বহুতে সৰুতে খাইছিলোঁ গতিকে দেখিবলৈ আকৌ খাবলৈ মন গ'ল তো সেইকাৰণে খোৱাই ভাল হয় এইটো মুখত দিলে চাওক এইকণে নাই 20 টকা আছে এটা মুখত দিলে মুখৰ ভিতৰত যায় কিন্তু দিবই নাপাগে পেটটো দূৰে কথা দিবই নাপাগে ডিঙি পিয়াহটো নহয় কেতিয়াবা পেটটো পোৱাটো দূৰে কথা পূজাটো ৰেষ্টুৰেণ্টবিলাকটো ভিৰ হৈ পূজা যিবিলাক হোটেল আছে হোটেলবিলাকতো বম ভিৰ মানুহ লাইন পাতি আছে খাবৰ কাৰণে তো আপুনি দেখাব পাৰিছে মানুহে হোটেলত খাবৰ কাৰণে লাইন পাতি আছে তো ভিতৰতো মানুহ এগাল আছেই তো বাহিৰতো মানুহে খাবৰ কাৰণে লাইন পাতি আছে তো একেলগে 3-4খন হোটেল আছে গোটেই 3-4খন হোটেলতে পুৰা ভিৰ আৰু ইয়াত যদি আমি খাবলৈ ৰখোঁ তেনেহ'লে আধা ঘণ্টা এঘণ্টামান চাগে খাবৰ কাৰণে ৰখিব লাগে তাতকৈ ঘৰত গৈ ভাতকেইটা খাই দিলে ভাল হ'ব নেকি এখন হোটেলত সুধিলোঁ বোলো 2 প্লেট চাও বনাব পাৰিব নেকি ক'লে নহ'ব দেৰি হ'ব গতিকে ইয়াত খোৱাতকৈ ইয়াৰ পৰা ওলাই যায় বেছি ভাল হ'ব নেকি আহিলোঁ ইয়াতো সেই একেই অৱস্থা বহুত ভিৰ মানুহৰ চ' এইখন হোটেলতে ফাইনেলি খালোঁ 100 টকাৰ চিকেন চাও ফুল প্লেট কিন্তু প্লেটখনত তেনেকৈ আধাও নিদিয়ে অৰ্থাৎ পূজা বুলি তো ঘি জেলেপি এইটো নৰ্মেল জেলেপিতকৈ দামটো বেছি ইয়াৰ 1 কেজি দাম 320 টকা আৰু নৰ্মেল জেলেপি 1 কেজি দাম 120 টকা হয় তো নৰ্মেল জেলেপিটো আমি আপোনাক দেখুৱাম চ' এইটো হৈছে নৰ্মেল জেলেপি এইটো দাম কেনেকৈ জেলেপিৰ দাম 40 টকা পোৱা 40 টকা পোৱা 100 টকা কেজি নিদিবা 50 টকা দিলা পানী খাই পানী গিলাচটো পেলাবৰ বাবে কাষত এটা ডাষ্টবিনৰ ব্যৱস্থা কৰিছে আৰু ডাষ্টবিনটো দেখাত এটা এলিয়েনৰ নিচিনা লাগিছে আৰু এই এলিয়েনটো কোনখন হিন্দী চিনেমাত দেখা গৈছিলে নিশ্চয় কমেণ্ট কৰিবলৈ জনাব চ' এইটো আমি 3 নম্বৰ দেৱী মনত আছোঁ চ' দেৱীটোতো মনতোতো চিম্পুলেই কিন্তু দেৱীক মানে আমি যদি দেৱীক লুকি চাব বৰ ধুনীয়াকৈ পূজা আছে সৰ্ব অপচয় যেন হাত ভৰি দিবৰ কাৰণে পানী ঢালি আছে তেনেকৈ মূৰ্তি
ৰহা পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, ৰহাতে ভিডিঅ'টো শেষ কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ খোলা চেনেলটো চাই আছে, যদি নতুনকৈ খোলা ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই।